ঠাণ্ডা আবেলি পৰত আপোনালোকে চবে শুনিছে তো পানী অনা নৈ ৰেঘাটত জোকে ধৰিছিলে তোমাৰ ভৰিৰ কলা ফুলত। আপোনালোকেতো চবে এই গানটো শুনিছে তো মই সেই গানটোৰ পৰা মানে মই জানমণিক ফ'ল' কৰি আহিছোঁ। তো মানে একো মাধ্যমো নাই যোগাযোগ কৰিবৰ কাৰণে, মানে কথা পতা কোনো হেৰিয়ে নাই আৰু মানে একো আগতেতো মানে মোবাইল চোবাইলো নাছিলে মানে আগতে। তো এনেকৈ ফ'ল' কথা মনত ভাবি থকা ভাগে ৰখি গ'ল কথাটো। তো মানে এতিয়া এটা মই মাধ্যম পাইছোঁ, যিহেতুকে মোৰ এই ইউটিউব চেনেলটো খুলি লৈছোঁ। তাৰপিছত এইটো এটা মোৰ এটা মাধ্যম হৈ গ'ল। মোৰ এই ইউটিউব চেনেলৰ যোগেদিয়ে মই এটা মানে আপোনালোকক অনুৰোধ কৰিছোঁ, কিন্তু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই। তো এই ভিডিঅ'টো মুঠৰ ওপৰত আপোনালোকে এনেকৈ শ্বেয়াৰ কৰিব যাতে জানমণিয়ে মোৰ এই ভিডিঅ'টো পায়গৈ দেই। পাব লাগিব, কিন্তু আপোনালোকে এইটো সহায় কৰিব দেই। তো মই এটা হাত যোগাই কৈছোঁ, তো মই জানমণিক মই বিয়া পাতিম। মই জানমণিক বিয়া পাতিম। মই জানমণিক বহুত ভাল পাওঁ। তো মই একদম পূৰা অ'পেন কৈছোঁ। আৰু আপোনালোকেতো জানেই মই যি কওঁ একদম মানে খোলাখুলিকৈ কথাখিনি কওঁ মানে। নমস্কাৰ, মই ৰাণী পলক মনো। আজি আকৌ পুনৰ অন্য এটি ভিডিঅ' কৰিবলৈ ওলাইছোঁ। মই মোৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে নিশ্চয় ভাল। আৰু আজিৰ ভিডিঅ'টো হৈছে শ্যামন্তিকা শৰ্মা বাইদেউ। সকলোৱে চিনি পায় শ্যামন্তিকা শৰ্মাক। আমিতো সৰুৰ পৰা দেখি আহিছোঁ। তাই এজনী বহুত সুন্দৰ আৰু বহুত ভাল অভিনয় কৰে, বহুত ধুনীয়া নৃত্য কৰে। আপোনালোকে নিশ্চয় জানেই। মোৰতো প্ৰিয় হৈছে শ্যামন্তিকা শৰ্মা বাইদেউ। তাই বহুত ধুনীয়াকৈ নাচে, বিশেষকৈ অসমীয়া বিহুৱতী তাই বহুত ভাল লাগে। সেয়া মোৰ অভিনয়ো ভাল লাগে, বিহু নচা গোটেই অংগী ভংগী যেনেদৰে নাচে বহুত ভাল লাগে তাইক। আৰু বহুত দিনৰ মূৰত এতিয়া গম পাইছোঁ তাইৰ সাংসাৰিক জীৱনটো বহুত দুখদায়ক। আপোনালোকে সকলোৱে গম পায়। ভিডিঅ'টোত সকলো কথা বিৱৰি তাই কৈছে, মোৰ লাইফত কি হ'ল, হাজবেণ্ডে কি কৰিলে, কেনেকুৱা কি হ'ল কলকাতাত গৈ, তাৰ সকলো কথা ভিডিঅ'টোত প্ৰকাশ কৰি ক'লে। আৰু সকলোৱে গোটেই অসমে গম পালে, অসমবাসীয়ে গম পালে যে তাইৰ দুখৰ কথাবোৰ। আমিও গম পালোঁ, বহুত দুখ লাগিছে। তেনেদৰে অভিনেত্ৰীগৰাকী কলিকতালৈ গৈ যদি বিয়া হৈ আৰু এনেকুৱা গতি হয় অসমৰ ছোৱালী, সঁচাকৈ দুখৰ কথা। আৰু লগতে তাৰ ভিডিঅ' চাই ভাইৰেল হ'ল এজন ল'ৰা। আপোনালোকক দেখাইছিলোঁ মই সেই ল'ৰাজন, সেই যুৱকজনৰ নাম হৈছে বিকাশ বক্সাৰ সোণোৱাল বুলি আছে ইউটিউব চেনেলটোত। সেই যুৱকজনে ভাইৰেল এদিনতে হৈ গ'ল। শ্যামন্তিকা শৰ্মা বাইদেউক সেইজনে বিয়া পাতে। বিয়াৰ অৰ্থটো বুজি পায়নে সি? বিয়াৰ প্ৰস্তাৱ যেতিয়া দিলে ভিডিঅ'টোত, অতি সোনকালে বাৰু ভাইৰেলো হ'ল। ভাল কথা, এটা ভাইৰেল হ'ল, তাৰ কাৰণে নিজৰ কাৰণে ভাল। কিন্তু বিয়াৰ প্ৰস্তাৱ দিয়াটো এটা সাধাৰণ কথা নহয়। বিয়া মানে কি বহুত ডাঙৰ কথা। ভাল লাগিছে তাৰ শ্যামন্তিকাক, আমাৰো ভাল লাগে, তাৰো ভাল লাগে, সকলোৱে ভাল লাগে। কিন্তু সেই ভাল লগাটো বেলেগ ধৰণৰ। কিন্তু ইও প্ৰকাশ কৰি লৈছে যে মনৰ কথা, যে মই ভাল পাওঁ, ভাল লাগে আৰু মই বিয়া পাতিম। ডাইৰেক্ট কৈ লৈছে। আগৰ কথা পিছৰ কথা শুনিবলৈ বা বুজিবলৈ বাকী নাই। ডাইৰেক্ট বিয়াৰ প্ৰস্তাৱ। সঁচাকৈ সি বিয়া পাতিবনে? আৰু যেতিয়া সেইটো ভিডিঅ' দিয়া হ'ল, ভাইৰেল হৈ গ'ল, ইমানতে সমাপ্তইনে? এদিনতে ভাইৰেল হৈ গ'ল। এতিয়াতো একোৱে আতা পাতা নাই, ক'ত আছে কি কথা। যদিহে সঁচাকৈ মনৰ পৰা প্ৰস্তাৱ দিছিল, তেতিয়া আৰু আগবাঢ়িবলৈ চেষ্টা কৰিল হয়। শ্যামন্তিকা বাইদেউ ঘৰত গৈ বিচাৰি গ'লহেঁতেন, কিন্তু নাই। স্বাৰ্থ লোভ, নিজৰ স্বাৰ্থৰ কাৰণে বিয়াৰ প্ৰস্তাৱ শ্যামন্তিকা বাইদেউক দিছিল। কিন্তু কিয় আপোনালোকে গম পায় অট'মেটিক। কিন্তু সেইটো কথা নহয়। যুৱক হ'ল বুলিয়ে যাকে তাকে বিয়া প্ৰস্তাৱ দিয়াটো উচিত নহয়। কাৰণ এজনী মহিলাই তেনেদৰে আহিল ঘৰত আছেহি কিমান দুখত, তাৰ ওপৰত যদি সাধাৰণভাৱে বিয়াৰ প্ৰস্তাৱ দিছে, কিমান দুখৰ কথা। দুখৰ কথা বুলি কৈছোঁ মোৰ কাৰণে, কাৰণ এজনী মহিলাক ফটাফট বিয়া নামটো উচ্চাৰণ কৰাটো উচিত নহয়। বহুত আৰু জ্বলা জুইত ঘিউ ঢালা হ'ল। এতিয়া সাধাৰণ ছোৱালী হোৱা হ'লে কিমান দুখ কৰিলেহেঁতেন। যদিহে সি বিচাৰি গ'লহেঁতেন শ্যামন্তিকা বাইদেউক, যাক ভাল পায়, তেতিয়া বেলেগ কথা। কিন্তু একো আতা পাতাই নাই। যি ভিডিঅ' ভাইৰেল হ'ল নাই। এনেকৈ বাৰু হয়নে বিয়াৰ প্ৰস্তাৱ? আপোনালোকে কওকচোন, এয়া সঁচাকৈ বিয়াৰ প্ৰস্তাৱ দিছিলনে? মই কিন্তু কেতিয়াও মানি নলওঁ। এই বিকাশ বক্সাৰ সোণোৱাল, সঁচাকৈ বিয়া প্ৰস্তাৱ মনৰ পৰা দিছিলানে? মই সুধিছোঁ।
মই কিন্তু মানি লোৱা নাই সঁচাকৈ যে বিয়াৰ প্ৰস্তাৱ দিছিলা। এইখিনি কথা ক'লোঁ মই যাতে মোক বেয়া নাপায় বিকাশ বক্সাৰ সোণোৱাল, কাৰণ মই ভিডিঅ'টো সেইটো কাৰণে বনালোঁ, এজনী মহিলাক তেনেদৰে ঘপককৈ মনৰ কথা পালে বুলিয়ে আপোনালোকে বিয়াৰ প্ৰস্তাৱ নিদিব। এজনী সাধাৰণ গাঁৱলীয়া ছোৱালী হোৱা হ'লে সঁচাকৈ বহুত দুখ পালে হয়। এতিয়া শ্যামতিকা বাইদেউক বিয়াৰ প্ৰস্তাৱ দি দিলে, ভাইৰেল হৈ গ'ল আৰু গোটেই ভিডিঅ'টো সকলোৱে দেখা পালে। আৰু এজনী গাঁৱলীয়া ছোৱালী তেনেদৰে হোৱা হ'লে বহুত দুখ পালেহেঁতেন। সেইটো কাৰণে মই এটা অনুৰোধ কৰিছোঁ, ফটকৈ সকলো কথা গম পালেই বিয়াৰ প্ৰস্তাৱ নিদিব বুলি ভাবোঁ মই। আৰু যি কি নহওক দিলে ভালে কৰিলে। ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, বেয়া নাপাব। আজিলৈ আহোঁ।